ছোৱালী কৈ থাকো এতিয়া বুজিলা নহয় বাটাহঁত জ্ঞান আহৰণৰ বাবে পৰম আগ্ৰহী হোৱা এনেহে নিশ্চয় গুৰুৰ জীৱনলৈ আনি দিয়ে মাদকতা তেন্তে শুনা বাচা হ'ল গায়নে দিনাদি হলৱানী ৰহস্য গায়তে বিজ্ঞা অপৰাধী ভাস্কৰ জীৱনত বিশ্বৰ কৰ্ণ জ্ঞানী নিয়মিত চিন্তন কৰি বিশ্বৰ জ্ঞান পাঠাৰ দূৰ কৰিলে ধৰ্ম জ্ঞাতব্য তথ্য উপদেশ শাস্ত্ৰৰে শিষ্টসকলক প্ৰদান কৰে তেৰাৰ শাস্ত্ৰৰ ৰহস্যকে উদ্ঘাটন কৰি বিশ্বৰ মনত জীৱন আৰু বিচৰা খুৱাই দিব পাৰে আকৌ এই দুই বৰ্ণৰ শিক্ষকৰ্থ মন কৰিবলগীয়া সুবৰ্ণৰ অৰ্থ মায়া দুবৰ্ণৰ অৰ্থ ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মৰ উপলক্ষে মায়া দূৰ কৰিব পাৰি প্ৰতিপাত মায়াৰী গুণভাগ শব্দ ব্ৰহ্ম মায়া শান্তি বিনাশ যিজন শাসনৰ পাত্ৰ তেওঁৱেই যিজনে গুণৰ মাজত দৰ্শন কৰে যি ফূৰ্তিৰ স্বভাৱে মন আনি ইন্দ্ৰিয়সমূহ বশ কৰি ৰাখিব নোৱাৰে তেওঁ কেতিয়াও শাসনৰ যোগ্য হ'ব নোৱাৰে আৰু শুনা অভিজ্ঞান চিন্তন কৰা গুৰুক পিতৃ মাতৃৰ দৰে মান্যতা কৰা গুৰুৰ দুৰাচৰণ নকৰা বিনয় শৰণ সেৱা পৰায়ণ কৰি বিবেক বৈৰাগ্য সেৱা জ্ঞান আদি সাধনৰ দ্বাৰাই হ'ব পাৰে কল্যাণ
나도 먼저 이걸 말해. 아마의
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn